What is your name? Nivu Harma. Nivu Harma. আচ্ছা আপনি কি কৰিছে এতিয়া? গাজৰ আনিছে। ক'ৰ পৰা লৈ আহিছে? বৰপেটাৰ পৰা। কিমান কি কেজি? 30 টকা। 30 টকা কেজি। 30 কেজি বহুত হৈছে। কমাই দিবনে অলপ? কমাই দিব নোৱাৰো। কমাই দিব লাগিব। নহ'লে মই লৈ যাব নোৱাৰিম নহয়। বহুত কষ্ট কৰি আনিছো। বহুত কষ্ট কৰি আনিছে। আচ্ছা এতিয়া আপুনি ৰাতিপুৱাই লৈ আহিছেনে নে ৰাতিতে লৈ আহিছিলে? ৰাতিতে লৈ আহিছে। আচ্ছা ঠিক আছে মোক 1 কেজি দিয়ক। পলিথিনত ভৰাই দিয়া। গাজৰ অকল গাজৰে দিব দেই। ভাল লাগিছে কিন্তু তাইহে লাজ কৰে না। ক্লাব হ্যান্ডস ফর সার্থক। দাদা আলু কেজি কেনেকে দিছে? কম নকৰে হা? অলপ কমাই ল। পইচাই নাই হাতত বেছি, অলপ কমাই ল। কমাব নোৱাৰে? ফুলকবি কেনেকে দিছে? 30 টকা। ইমান দাম এই ভালেই নহয়, অলপ কমাই দিয়ক। এইটো ভালেই নহয় চবচোন এইটো কিবা কিবি হৈ গৈছে, বেয়া হৈছে। কমাই দিব না? কমাব নোৱাৰে। একো চব্জি কমাব নোৱাৰে। সব 30 টকা। হা 1 টকা নকমায় নকমায়। কি ল'ম এতিয়া? একোৱে নকমায় যে। বিলাহী বিলাহী কেইটকা? কম নেকি বিলাহী? সব 30 টকা। নিজে কৰে নে এইবিলাক ক'ৰ পৰা আনিছে? বিশালৰ পৰা বিশালৰ পৰা আনিছে। দামী মাৰ্কেটৰ পৰা অনাৰ কাৰণে দাম লৈছে। বিশালৰ পৰা আনিছে। দিয়ক দিয়ক নলওঁ দিয়ক। আলু দিয়ক 1 কিলো।